Hey guys, I am back. আৰু আজিৰ এই ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব। তো গাইজ আপোনালোকে এই ফটো ফ্ৰেম চাওক। দেখিছে মই এইবিলাক আচলতে কিন্তু আপোনাক পঢ়বা জানে। এইখন মই এই কাৰণে আপোনালোকক দেখাইছোঁ, এই যিবিলাক ফটো ফ্ৰেম থাকে এই ফটো ফ্ৰেমবিলাক পাঠশালাত মেনুফেকচাৰিং হৈ আছে। আৰু এজন অসমীয়া ল'ৰাই আমাৰ বন্ধুৱে হয়, আমাৰ বন্ধু আৰু এনেকুৱা ধৰণৰ ফটো ফ্ৰেমবিলাক বনাই আছে য'ত আপোনালোকে পাব পাৰিব। আৰু কেনেকৈ বনায় এই ফটো ফ্ৰেমটো, আৰু হাতেদি নবনায়, মেনুফেকচাৰ মেচিন আছে। চ' সকলোবিলাক দেখুৱাম আপোনালোকক। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি পালোঁ মই সেইখন দোকানত য'ত ৰাতিপুৱাৰ পৰা মই কৈ আছিলোঁ আৰু পল্লৱ, আৰু মই প্ৰথমতে দোকানীটোক দেখাই দিওঁ। এইটো তাৰ মানে য'ত বনোৱাই আৰু বস্তুটো মানে ফটো ফ্ৰেমটো, তাতে ইৰা আজি কাটিয়ে আছে, টাইমত আহি গৈছে একদম। তো এই ইয়াৰ মানে বিট কেৰেলাৰ ষ্টাইল মই তাতে দেখাই দিওঁ ৰ'ব। দুডালমান বিট ওইলে এই চাওক, এই বিটবিলাক ইমান লাম্বা লাম্বা কাৰ্টুনত আহে চাওক, দেখছি না এইবিলাক ডিজাইন। আৰু দেখুৱাম বানে থোৱা আছে তাতে, সেয়াও দেখাই আছোঁ ৰ'ব। এই চাওক। তো প্ৰথমতে এনেকৈ বিটগিলাখান মানে আনি থৈ দিওঁ। মই জানো কিছু বস্তু, কাৰণ মই এতিয়া থাকোঁ, দেখা পাই থাকোঁ। আৰু বাকী ফেনখন বন্ধ কৰি দিওঁ নহয়। হৈছ এইটো কি কৰি আছা আকৌ? এইটো কি একেবাৰে দহ চিদিয়া কাটা যায় নেকি? কাটাৰ পাছত দিছোন এক পিচ, কাটাৰ পাছত কেনে এনেকৈ হয়? এইটো কাৰণে বৰ্ড চেট কাটা গেল। আচ্ছা, আৰু ইয়াৰে পাছত কি হ'ব? তো চাই থাকক, ই দেখাই আছে এটা মানে লাইভ দেখাই আছোঁ আপোনালোক ফটো ফ্ৰেম এটা কেনেকৈ হয়। তো প্ৰথমতে এনেকুৱাকৈ দীঘল বিট আহে, এই দীঘল বিট আহে ইয়াৰ পৰা একদম তাকেলৈকে দীঘল। আৰু সেই বিটবিলাক এই বেলেগ বেলেগ ষ্টাইলৰ, প্ৰতিটো কাৰ্টুনতে বেলেগ বেলেগ ষ্টাইলৰ বিট আছে। আৰু তাৰে পাছত এই বিটটো সি নি কিনে যিখিনি চাইজৰ লাগে সেই চাইজ মতে এটা স্কেল আছে, মেচিনটোতে ফিটিং স্কেল এডাল আছে। সেই স্কেল মতে এই বিটকেইডাল সি কাটব, কাটি উঠি কিনে তাৰপিছত তাক লক কৰিব, জইন কৰিব, সেইটো দেখাই আছোঁ। তো নেক্সট এইটো কি মেচিন বিশ্ব, কি নাম এইটোৰ? পিনিং মেচিন। এইটো দি মানে কি যিটো পিন হয় ভিতৰত সেইটো মাৰা খাব। তো এইটো চাই লওক। পিন কি মেচিনৰ ভিতৰত থাকে নেকি? এই ভৰি দি কিবা কৰি আছে, যাৰ ফলত পিনটো মাৰা খাইছে, মানে ষ্টেপলাৰ মাৰা হেন আৰু। তো মানে ডাঙৰ এটা ষ্টেপলাৰ মেচিন বুলি ভাবি লওক আপোনালোকে। এই বস্তুটো পাছৰ পৰা একবাৰ দেখাই দিবিচোন কেনেহেন দেখা হ'ব। পাছৰ পৰা পিনটো কেনেকৈ মাৰা খালাক এই চাওক, এই পিনটো এতিয়া মাৰা খাইছে। আৰু নেক্সট ইয়াৰ পিছত কি কৰিব লাগিব? ইয়াতে ইয়াৰে এতিয়া এটা গ্লাছ লগাব লাগিব। আৰু তাৰে পাছত ইয়াতে বৰ্ড, পাছৰ ফালে বৰ্ড আহিব, তাৰপিছত কিবাখিনি কৰিব আৰু চাই থাকক। তো আমি ফটো ফ্ৰেমটো লৈ যাম এতিয়া। মানে এইটোত এটা কাম চলে আৰু সেই দোকানখনত অলপ কাম চলে। তো তাতে আমাৰ ফ্ৰেমটো বনোৱা হৈ গ'ল, আৰু এতিয়া বৰ্ড আৰু গ্লাছৰ কাম হ'ব। আৰু সেইটো চাই থাকক আপোনালোকে। তো প্ৰথমতে এই যি গ্লাছবিলাক যিবিলাক পেটিত ডাঙৰ ডাঙৰকৈ আহে, এই ডাঙৰ ডাঙৰ চাইজত আহে গ্লাছবিলাক। যিহেতু ফ্ৰেমটো গ্লাছতকৈ অলপ সৰু, তো গতিকে আমাৰ এই ফ্ৰেমৰ গ্লাছখন মানে কি সৰু পিচ এটা আমি ইয়াৰ লগত পূৰা এডজাষ্ট হোৱাকৈ কাটিব লাগিব। আৰু কাটাৰ পিছতে মামা আছে, মানে আমাৰ মামাই মানে এতিয়া এই কাটি কিনে ইয়াতে পূৰা এডজাষ্ট কৰি সোমাব, আপোনালোকে চাই থাকক। প্ৰথমতে মাৰ্কিং কৰি লৈছে, এই দাগ দি লৈছে। তাৰপিছত ধুনীয়াকৈ গ্লাছ কাটা কলম এটা আহে, এইটো হৈছে গ্লাছ কাটা কলম। চাওক, এই গ্লাছ কাটা কলমেদি ইয়াতে গ্লাছটো পূৰা চাইজত যি মানে সোমাই যোৱাকৈ ধুনীয়াকৈ ফিটিং হোৱাকৈ কাটিব। এতিয়া কি আছে? অঁ, গ্লাছটো হিৰাই দিয়া কাৰণে সৰুকৈ আছে চাগে, দানা চিষ্টেমত আছে নেকি? তো চাই থাকক। আৰু এটা কথা কৈ থওঁ মাজতে, এই যি দুটা ৰুম দেখিছে, এই ৰুম দুটা মই লৈ থোৱা আছে। ইয়াতে কিবা এটা বস্তু আহিব, অলপ আপোনালোকে কিন্তু 1 মাহ আৰু 2 মাহমান প্ৰায় ধৈৰ্য ধৰিব লাগিব। ইয়াতে কিবা এটা বস্তু হ'ব আমাৰ। আৰু এতিয়া আহোঁ মেইন কামটো লৈ। এতিয়া মামাই গ্লাছটো কাটি আছে। আৰু নেক্সট এই গ্লাছখন এতিয়া কাটি কিনে ইয়াতে ধুনীয়াকৈ ফিটিং হৈ গ'ল। নেক্সট এতিয়া এই বৰ্ডখন ইয়াৰে পাছত লগাব লাগিব। তাৰে কাৰণে বৰ্ডটো কাটি ল'লে, আৰু এইখনো এই ছেইম গ্লাছৰ নিচিনাকৈ ধুনীয়াকৈ মিলাই কাটি ল'ব লাগিব।
ফটো ফ্ৰেমটোৰ পিছত এডাল ষ্টেণ্ড লগোৱা থাকে, আপোনালোকে হয়তো বহুত দেখিছে। আৰু ষ্টেণ্ডবিলাক আগতে মানে এডভান্স বনাই থৈ দিছে যাতে মানে অলপ সময় বাচে। তো ষ্টেণ্ডডাল ইয়াৰ ফটো ফ্ৰেমটোৰ পাছত ধুনীয়াকৈ ফিটিং হ'ব। তাৰপাছত ইয়াতে আপোনাক দেখাব এই বৰ্ডখন লগোৱাৰ কাৰণে কিন্তু এটা পিন ব্যৱহাৰ কৰা হয়, আৰু এইটো হৈছে সেই পিনটো ব্যৱহাৰ কৰা মেচিনটো। এইটো দি ধুনীয়াকৈ ইয়াতে পিনিং কৰিব। তাৰপিছত এইটো ধুনীয়াকৈ ফটো ফ্ৰেম আমাৰ মাৰ্কেটত যাবৰ কাৰণে ৰেডি হৈ যাব। নেক্সট এইখন এনেকৈ ফিটিং হোৱাৰ পিছত এতিয়া পিন কৰিব, চাব। চাওক, এই পিন যেতিয়া মৰাৰ পিছত যদি এতিয়া ইয়াতে ফটো কিবা কাৰণত লগাব লগা হয়, তেতিয়াতো এতিয়া ফটোটো নাই। ইয়াতে যদি এতিয়া ফটো এটা লগাব লগা হয়, তেনেহ'লে এই পিন কেইটা অলপমান খুলি দি কিনে এইখন ওলাই আহিব। ওলাই আহি ফটোটো লগাৰ পিছত এই পিন কেইটা মাৰি দি এইফালেদি এনেকৈ টেপ মাৰি দিলে এইটো আপোনাৰ মাৰ্কেটত ফটো ফ্ৰেম হৈ গ'ল ৰেডি। এতিয়া মই আপোনালোকক কিছুমান ৰেডিমেড ফটো ফ্ৰেম বনাই থোৱা আছে, সেইবিলাক দেখাওঁ। তো এইবিলাক চাওক, এইবিলাক বেলেগ বেলেগ চাইজত বনাই থোৱা আছে, যাতে কাষ্টমাৰ আহিলে মানে ডাইৰেক্ট দিব পাৰে। এইটো এটা ষ্টাইলৰ, এইটো বিট চাওক, এইটো সৰু সৰু ষ্টাইলৰ, এইবিলাক গল্ডেন ষ্টাইলৰ চাওক। আৰু দেখাই আছোঁ ৰ'ব, এই চাওক, এইটো চাওক। এইবিলাক মানে ৰেডিমেড বনাই থৈ দিয়া আছে চাওক। বিটৰ ষ্টাইলবিলাক বেলেগ বেলেগ, বিটৰ বেলেগ বেলেগ চাইজত ধুনীয়াকৈ বনাই থোৱা আছে চাওক। আৰু ইয়াতে মানে কি এইবিলাক প্ৰাইচ যে থাকে, বস্তুবিলাক যে থাকে, ইয়াত দোকানত মানে প্ৰাইচবিলাকো কিনিব পায়। আৰু ইয়াতে যি লিখে যে অমুক বঁটা তমুক বঁটা, সেই বঁটাটো ধুনীয়াকৈ নাম চাম লিখি কিনে দিব পাৰে। এনেকুৱাকৈ চাওক, যি লিখে আপোনালোকে সেই নামমতে দিব পাৰে গোটেইখিনি চাওক। আৰু মই আপোনালোক এই ফটো ফ্ৰেমকেইটা চাওক, এনেকুৱা ষ্টাইলত, এনেকুৱা চাইজত, যেনেকুৱা চাইজত লাগে মানে আপোনালোকক সেনেকুৱা চাইজতে বনাই দিব পাৰিব। মই কৈ আছোঁ। আৰু ইয়াত দোকানত আৰু কি কি পায় সেইটো কৈ আছোঁ প্ৰথমতে। তো চিনাকি কৰাই দিওঁ প্ৰথমতে। এইটো মামা, এইটো প্ৰাঞ্জল, ইয়াকতো দেখি থাকে মাজে মাজে ভিডিঅ'ত। আৰু পল্লৱে কওক গাল, পল্লৱে আহিলে মই দেখাই আছোঁ। আৰু ইয়াত দোকানত কি কি পায় সেইটো কৈ দি আছোঁ। ইয়াত তাতে আপোনালোকে কাষ্টমাইজ টি চাৰ্ট পাব, কাপ পাব, কাপ প্ৰিণ্ট হ'ব, তাৰপিছত ফটো বাইণ্ডিং হ'ব, ID কাৰ্ড প্ৰিণ্ট হ'ব, তাৰপিছত ফ্লেক্স হ'ব, এইবিলাক বেল্টত যি থাকে বেল্ট চেল্ট এইবিলাক বস্তু বনায়। আৰু এইগিলা আপোনাৰ নেম প্লেটবিলাক যে থাকে, মই নেম প্লেট বনায়, টাইলছ প্ৰিণ্ট হ'ব। নেম প্লেট এখন দেখাই দি আছোঁ ৰ'ব, এই চাওক। এনেকুৱা ধৰণৰ বস্তু মানে সাধাৰণ বস্তু যেন লগাব। কিছুমান বস্তু আমাক লাগি থাকে কিন্তু আমি ক'ত পাই নাজানো, কিন্তু পাঠশালাতে মেনুফেকচাৰ হৈ আছে। আৰু আপোনালোকে ইয়াতে আহিব পাৰে, মই কৈ ডিটেইলছ দিম অলপ পিছতে। নামটো কওঁতে তেতিয়া নাহিল কিয় বা, ইয়াৰ নাম হৈছে প্ৰাঞ্জল। আহিব এইবাৰেই আহিব চিয়'ৰ। আৰু এইটো হৈছে পল্লৱ। পল্লৱৰ এক্সপিৰিয়েঞ্চ অলপ বেছি, প্ৰাঞ্জলে নতুনকৈ আহিছে, তো পল্লৱৰ অলপ এক্সপিৰিয়েঞ্চ বেছি। কেনে লাগে ফটো ফ্ৰেম মানে? ভাল লাগে। তো বিশ্বই আহক, ইয়াৰ নাম মানে মালিক আহক, আমাৰ মালিক বছ, দোকানৰ মালিক বছ আহি গ'ল। তো যিয়ে নহওক, এতিয়া লোকেশ্যনটো কওক আৰু কি কি পাব সেনেকৈ কৈ দি বস্তু। পুৰণা আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰায় ফ্ৰণ্টতে, লাচিত নগৰ। আপুনি কলেজ ৰোডৰ পৰা সোমাব পাৰে, বুকলেন নামৰ কিতাপ দোকানখনৰ ফ্ৰণ্টেদি আহিব পাৰে। ইভাগে আপুনি উত্তৰ পথেদি আহিলে এক্সিছ বেংকৰ কাষেৰে ৰাস্তাটো আছে, সেইফালেদি আহিব পাৰে। আহি পাই আপুনি যায় আৰু পাঠশালা জানে আৰু পুৰণা আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰায় ফ্ৰণ্টত প্ৰিণ্টিং হোম বুলি দোকানখন আছে। প্ৰিণ্টিং হোম, প্ৰিণ্টিং হোম। আৰু আপুনি ফটো ফ্ৰেম পাব, অতি কম মূল্যত পাব। আমাৰ নিজা মেনুফেকচাৰিং ইউনিট আছে। আপুনি লোৱাৰ আছামত চবতকৈ ডাঙৰ মেনুফেকচাৰিং ইউনিট চাগে আমাৰেই আছে। আৰু লগতে আপুনি ফটোৰ লগত জড়িত যিকোনো কাম, এলবাম হওক, আপোনাৰ মোমেণ্টো হওক, চবখিনি ইয়াত পাই যাব। আৰু আপোনাৰ বিহুৰ সময়ত গামোচাবোৰো ছাপ্লাই কৰা হয় আমাৰ পৰা। জাপি পোৱা যাব, কাষ্টমাইজ জাপিবোৰ পোৱা যাব। মোমেণ্টোবোৰো কাষ্টমাইজ হয়, যেনেকুৱা লাগে মানুহৰ ইয়াত দেখুৱাব পাৰিব মোমেণ্টো। আৰু মেইনলি মানে হ'লচেল আৰু ৰিটেইল ইয়াতে দুটা হয়। আৰু যদি কোনোবা দোকান আছে ফটো ফ্ৰেমৰ, আমাৰ য'তে নহওক, অসমত য'তে নহওক, যদি কোৱান্টিটি দিয়ে বেছিকৈ ছাপ্লাই কৰা পৰা যাব। অল অসম কুৰিয়াৰ হ'ব। আৰু যিটো নাম্বাৰ আহি আছে ডিছপ্লেত অহা নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল, তাক ফোন কৰিব, গোটেই প্ৰাইচ চাইজ ডিটেইলছ গোটেই দি দিব। আৰু ফটোবিলাকৰ আপোনালোকৰ যিবিলাক ডিজাইন চাইজাইন চব হোৱাটছএপত আপোনালোকক পঠাই দিব। এইটো নাম্বাৰত হোৱাটছএপ আছে, আপোনালোকে ইয়াক যোগাযোগ কৰিব পাৰে। তো এইখিনিয়ে আছিল ভিডিঅ'টো। লগৰ ল'ৰা হয়, সমান বয়সৰ আমি দুটাই। মোৰো কিবা এটা আহি আছে, ইও এই কামটো কৰি আছে। ইয়াততো অলপ বেছি হ'ল, 5 বছৰে হ'ল না এই লাইনত, এইটো লাইনত ইয়াৰ 5 বছৰে হ'ল। তো যিয়ে নহওক, যদি বস্তুখিনি ভাল লাগিছে কণ্টেক্ট নিশ্চয় কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো আজি এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। আশা কৰোঁ পুনৰ এটি নতুন ভিডিঅ'তে লগ পাম। জয় আই অসম।